নমস্কাৰ। আজি মই ক'বলৈ ওলোৱা সাধুকথাটো লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা বিৰচিত বুঢ়ী আইৰ সাধু নামৰ সাধুকথাৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে। আৰু আজিৰ সাধুকথাটো হৈছে এজনী মালিনী আৰু এজোপা ফুল। এক মালিনী আছিল। তাই বৰ যতনকৈ এজোপা ফুলগছ ৰুইছিল। তাই সেই গছজোপাৰ দিনৌ ইমান পতি কৰে, তথাপি তাত ফুল নুফুলে। সেই দেখি এদিন তাই ফুল গছজোপাক সুধিলে, অ' গছ, ফুল নুফুল কিয়? গছে উত্তৰ দিলে, মই যে ফুলিব লাগে, গৰুৱেনো মোৰ আগ খায় কিয়? তেতিয়া মালিনীয়ে গৰুৰ ওচৰলৈ গৈ গৰুক সুধিলে, অ' গৰু, ফুলগছৰ আগ খাৱ কিয়? তেতিয়া গৰুৱে ক'লে, গৰখীয়াই যে গৰু নাৰাখে, মই বা নাখাম কিয়? তেতিয়া মালিনীয়ে গৰখীয়াক সুধিলে, অ' গৰখীয়া, গৰু নাৰাখ কিয়? তেতিয়া গৰখীয়াই উত্তৰ দিলে, ৰান্ধনীয়ে যে ভাত নিদিয়ে, মই বা ৰাখিম কিয়? এতিয়া মালিনীয়ে আকৌ ৰান্ধনীক সুধিলে, অ' ৰান্ধনী, ভাত নিদিয় কিয়? ৰান্ধনীয়ে ক'লে, খৰিকটীয়াই যে খৰি নিদিয়ে, মইনো দিম কিয়? মালিনীয়ে এইবাৰ খৰিকটীয়াক সুধিলে, অ' খৰিকটীয়া, খৰি নিদিয় কিয়? তেতিয়া খৰিকটীয়াই ক'লে, কমাৰে যে কুঠাৰ নিদিয়ে, মইনো দিম কিয়? মালিনীয়ে এইবাৰ কমাৰক গৈ সুধিলে, অ' কমাৰ, কুঠাৰ নিদিয় কিয়? কমাৰে ক'লে, এঙাৰীয়াই যে এঙাৰ নিদিয়ে, মইনো দিম কিয়? তেতিয়া আকৌ মালিনীয়ে এঙাৰীয়াক সুধিলে, অ' এঙাৰীয়া, এঙাৰ নিদিয় কিয়? এতিয়া এঙাৰীয়াই উত্তৰ দিলে, মই যে এঙাৰ দিব লাগে, মেঘেনো বৰষে কিয়? মালিনীয়ে মেঘক সুধিলে, অ' মেঘ, বৰষুণ দিয়ক কিয়? মেঘে ক'লে, ভেকুলীয়ে যে তুৰতুৰাই, মই বা নিদিম কিয়? তেতিয়া মালিনীয়ে ভেকুলীক সুধিলে, অ' ভেকুলী, তুৰতুৰাৱ কিয়? ভেকুলীয়ে ধুনীয়াকৈ ক'লে, বোপা ককাৰ ৰীতিটো মই এৰিম বা কিয়? মই কৰোঁ তুৰ, মেঘে গাজে ঘোৰ, বৰষুণ আহে হুৰ। সাধুকথাটো শেষলৈ শুনাৰ বাবে বহুত ধন্যবাদ। যিকোনো ভুলবোৰ আঙুলিয়াই দিয়ে যেন।